আপুনি সেনা বাহিনীত চাকৰি পোৱা বুলি গম পোৱা গৈছিল কিয় নকৰিলে বা কিয় কৰি থাকা নাই চাকৰি মানে হৈছিলে পুলিচত হৈছিলে একচুয়ালি আমাৰ যেটো 2018 চন মানে এটা ইন্টাৰভিউ আছিলে হেতু পুলিচৰ চাকৰিটো অলৰেডি হৈছিলে তাৰ পিছতে কি হল আমাৰ মানে অলপ আন্দোলন হৈছিলে কোনোবা প্ৰেমিকা আছে নে গাৰ্লফ্ৰেণ্ড আছে নে হেতু একচুয়ালি কি হয় নমস্কাৰ কথা বতৰা অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো মই পৰাগ আৰু আজি মোৰ উপস্থিত আছে এগৰাকী মৰমৰ জনপ্ৰিয় ইউটিউবাৰ ৰেকিব afridi তেখেতৰ জীৱনৰ বিষয়ে বহুতো কথা জানিম তেন্তে আহক তেখেতৰ সৈতে কিছু কথা বতৰা পাতো প্ৰথমতে ৰেকিব দা স্বাগতম জনাইছো চেনেললৈ থ্যাংক ইউ সো মাচ খবৰ ভাল ভাল আছো ভালে ভিডিঅ'ৰ কাম চলি আছে মোটামুটি ভালে চলি আছে ঠিক আছে আৰু আজি কোৱেশ্চন কিছুমান লৈ আহিছো আপোনালৈ নিশ্চয় প্ৰথমেতো পৰিচয়টো জানিব বিচাৰিম মোৰ নাম ৰেকিব afridi হয় আৰু মোৰ ঘৰ হল মৰিগাঁও আৰু নগাঁও ডিস্ট্ৰিক্টৰ মাজতে জাজৰি বুলি কয় গাঁওখনৰ নাম মানে আৰু ঠিক আছে ঘৰত কোন আছে আপোনাৰ ঘৰত আছে মা আছে দেউতা আছে ভন্টি এজনী আৰু ভাইটি এটা আছে এতিয়া জানিব বিচাৰিম অকমান এডুকেশ্যন কোৱালিফিকেশ্যন ক'ত কি পঢ়িছিল কোৱালিফিকেশ্যন মানে মোৰ ধৰা গ্ৰেজুৱেশ্যনে মেইন মানে নৰ্মেল গ্ৰেজুৱেশ্যন বুলি ক'ব পাৰি তো হাতিচং কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ সিমানে আৰু হাই কোৱালিফিকেশ্যন আৰু বেলেগকে ধৰা কম্পিউটাৰ এনচিচি এনেকৈ কিবা আছে আৰু কিন্তু এনেকৈ মেইন কোৱালিফিকেশ্যন বুলি ক'লে গ্ৰেজুৱেশ্যনে আৰু আচ্ছা মাজতে খুব এটা কুৱেশ্যন সকলোৱে সুধিব দিছে মোক আপুনি সেনা বাহিনীত চাকৰি পোৱা বুলি গম পোৱা গৈছিল কিয় নকৰিলে বা কিয় কৰি থাকা নাই এতিয়া চাকৰি মানে কি হয় চাকৰি মানে হৈছিলে পুলিচত হৈছিলে একচুয়ালি আমাৰ যেটো 2018 চন মানে এটা ইন্টাৰভিউ আছিলে হেতু পুলিচৰ চাকৰিটো অলৰেডি হৈছিলে তাৰ পিছতে কি হল আমাৰ মানে অলপ আন্দোলন হৈছিলে সেইখিনি সময়ত মানে ৰিজাল্ট নিদিয়াৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে কৈছিল যে দাদা আমি আন্দোলন কৰিব লাগে আমাৰ ৰিজাল্টটো সোনকালে আহিব লাগে এনেকৈ বহুতে কৈ থাকাৰ ফলতে তাৰ পিছত আমি ভাবিলো যে আমি সকলো মিলি যাওঁ ডিএসপি অফিচত ছাৰ আমাক ডেটটা দিয়ক এনেকৈ ক'বলৈ গৈছিল তাৰ পিছতে অকমানে হলচুলি এটা পৰিবেশ এটা হোৱাৰ কাৰণে আৰু তাতে কিছুমান প্ৰবলেম হৈ গ'ল সেই কাৰণে মানে অলপ কেছটা চলা নিচিনা হৈ গ'ল সো সেই কাৰণে মানে আমাৰ ৰিজাল্টটো হোল্ড কৰি দিলে মানে আমাৰ মোৰ লগতে আৰু 2-3 জনৰ হোল্ড কৰা আছে মানে হেতুৱে ফেল কৰা এতিয়াও দিয়া নাই বাৰু মানে বহুতে হয়তো জানিব বিচাৰিব চাগে এতিয়াও ফেল কৰা দিয়া নাই পিছত হয়তো ৰিজাল্ট আহিব পাৰে হাইকোৰ্ট চলি আছে এতিয়াও কি হয় বা পিছত দেখা যাব কেতিয়া মানে হৈছিল ঘটনাটো হয় আজি হ'ল আপোনাৰ 3 বছৰ মানে হ'ল দিয়া জন্ম হৈ যোৱা এনেকুৱা ঠিক আছে আপুনি আপোনাৰ চেনেল এটা আছে য'ত এই জব ইনফৰমেশন ভিডিঅ'বিলাক দি থাকে চেনেলটো কেতিয়া আৰু কেনেকৈ খোলা গৈছিল মোৰ চেনেলটো তোমাৰ 2016 চন মানতে খুলিছিলো আৰু চেনেলটো মানে খোলা উদ্দেশ্য আছিল মানে ল'ৰা ছোৱালীবিলাকক হেল্প কৰা সেইখিনি সময়ত মানে আমাৰ অসমত কি নৰ্থ ইষ্টতে হেনেকুৱা মানে ডিফেন্সৰ ৰিলেটিভ যিবিলাক মানে আমাৰ চাকৰি বাকৰি আছে কাৰণ মই তোমাৰ 2013 চন মানৰ পৰা মানে লাগি আছো চাকৰি বাকৰি ক্ষেত্ৰত সো সেই কাৰণে মানে তাৰ ওপৰত যথেষ্টখিনি নলেজ হৈ গ'ল নহয় জানো তাৰপিছতে মানে চেনেল খোলা নাছিল একচুয়ালি কি হ'ল মই ইন্টাৰভিউ দিব গৈছিলো আমাৰ তেজপুৰত ঠাকুৰবাৰী নামৰ এখন জেগা আছে তাতে ইন্টাৰভিউ দিব গৈছিলো ইন্টাৰভিউ দিব যাওঁতে যে ল'ৰাবিলাক যে লাইন হৈ থাকে যে ইন্টাৰভিউ দিব যাওঁতে হে তেতিয়া মানে কি হ'ল মই মানে লাইন হৈ থাকোতে মানে ভিডিও এটা বনাইছিলো যে আমি ইন্টাৰভিউ দিবলৈ আহিলে এনেকৈ লাইন কৰি ৰাখে তাৰপিছত এনেকৈ ইমান সময় পৰা লাইন কৰে ল'ৰাবিলাকক ভিতৰলৈ নি এনেকুৱা প্ৰচেছ হয় হেনেকৈ এটা মানে মই ভিডিও দিছিলো সেই ভিডিওটো মানে আহি পেলাই ইউটিউবত দি দিলো আচ্ছা দি দিয়া হেতুৱে মানে মই ভাবা নাছিলো একচুয়ালি ইউটিউব হেখিনি সময় ধৰা ইউটিউব প্ৰথম আহিছিল ন 2016 চন মানত সো তেতিয়া দি দিলো দি দিয়াৰ পিছতে তেতিয়া লাহে লাহে হেতুত ভিউজ আহিব দিলে ভাল লাগিলা ধৰ ইউটিউবাৰ হিচাপে নহয় মানে জাস্ট মন শান্তি কাৰণে আমি দি গৈ আছো এনেকৈ হেনেকৈ ধৰ ষ্টাৰ্টটো হৈ গ'ল আৰু সেই প্ৰথম আৰু হেতু চেনেলতে দি যাই আছে হেতু তেতিয়া পৰা কন্টিনিউয়াস কৰি গৈ আছো আৰু প্ৰবলেম হৈছিল অলপ মাজতে কাৰণ আমি ইউটিউবৰ আমাৰ তেতিয়া ইউটিউব আমি নাজানে ইয়াত বহুতে নাজানে কাৰণ তেতিয়া ষ্টাৰ্টিং হৈছিল ন ইউটিউবৰ আৰু তেতিয়া ডিম্পুৱে ষ্টাৰ্ট কৰিছিলে তেতিয়া হেনেকৈ মই ধৰ দিহে গৈছিলো একো নাজানো ইউটিউব বিষয়ে তাৰপিছত বহুত দিনৰ পিছত ধৰ গম পালো যে আমাৰ ইউটিউব চেনেলটো মানে ষ্ট্ৰাইক লাগি এনে কপিৰাইট লাগি আছে ডিসেবল হৈ আছে মনিটাইজেশন যে অন কৰিব লাগে হেতু নাজানো মানে তাৰপিছতে এয়া মানে আমাৰ এই নগাঁওতে মিটআপ নিচিনা এখন হৈছিলে মানে তাত গৈছিলো আৰু দেখিছো মানে মোৰ তেতিয়া মানে চেনেলটো মানে লাহে লাহে ডিফেন্সৰ ল'ৰা ছোৱালী ভিডিও চাইছে মানে বাহি গৈ আছে ধৰা মানে 80,000 মান হৈ গ'ল তেতিয়া সাবস্ক্ৰাইবাৰ কিন্তু পইচা যে পাব লাগে সেইবিলাক ভাবা নাই আৰু মনিটাইজেশন হ'বলে নাজানো তাৰ এটা মানে লয়া ক'লে যে মোৰ 20,000 সাবস্ক্ৰাইবাৰ আছে মই ইমানকে পইচা পাই আছো হেনেকে ক'লে তাৰছত মানে মই ভাবিলো যে মোৰ দেখোন 80,000 মই এটকাও নেপাওঁ ভাবাও নাই কিতেও যে মনিটাইজেশন কৰিব লাগে বুলি তাৰছত মানে আহি পেলা ভাবিলো মনিটাইজেশন নো কি তেতিয়া গুগলত মাৰিছিলো মই ইউটিউবত ভিডিও পালো যে মনিটাইজেশন অন কৰিব লাগে তাৰছত যে মনিটাইজেশন ডিসেবল হৈ আছে মোৰ
তাৰ তেতিয়া মানে চাই মেলি চাইছোঁ যে মোৰ মানে ডিচেবল হৈ থকাৰ কাৰণে আকৌ বহুত ভিডিঅ' চাই মেলি সেইখিনি সময়ত ইউটিউবাৰ এনেকুৱা নাছিলে বহুতৰ ভিডিঅ' চাই মেলি যেনে তেনে মানে ইমেইলটো চেঞ্জ কৰি মেলি সেইটো তেতিয়াৰ পৰাই কণ্টিনিউ কৰিয়ে আছোঁ মানে এনেকৈ আচ্ছা অকণমান জানিব বিচাৰিছোঁ সেই তেতিয়া ইউটিউবটো তাৰ কণ্টেণ্টবোৰ কেনেকৈ পাইছিলে বা ইউটিউবটো কেনেকৈ আছিলে তেতিয়া তেতিয়া মানে এটা ল'ৰা আছিলে দেই জম্মু কাশ্মীৰৰ ল'ৰা সি ভিডিঅ' বনায় তেতিয়া মানে ইউটিউবৰ এই ডিফেন্সৰ ৰিলেটিভ ইণ্ডিয়ান আৰ্মিয়ে মেইনলি বনায় যে ইণ্ডিয়ান আৰ্মি ভেকেঞ্চি অহাৰ কথা সোধে বা এনেকৈ কেনেকৈ এপ্লাই কৰিব লাগে বা কি এটা এনেকৈ বনায় ন হিন্দীত বনাই ল'ৰাটোৱে মই সেইটো ভিডিঅ' ধৰা অসমীয়াত ট্ৰান্সলেট কৰি দিওঁ মানে তাৰ ভিডিঅ'টো ধৰা মই চালোঁ চাই পেলাই মানে ধুনীয়াকৈ ধৰা মই অসমীয়াত আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিক বুজাই দিলোঁ তাৰপিছত লাহে লাহে ভাবিলোঁ যে নাই মই হিন্দীটো অকণ ট্ৰাই কৰি চাওঁ ফটাফটি হিন্দী মাৰি পেলাই হিন্দীটো ট্ৰাই কৰিলোঁ সেনেকৈ চলি গৈছে আৰু এতিয়াও তেনেকৈ কণ্টেণ্টবোৰ লোৱা হৈছে কণ্টেণ্টবোৰ মানে সেই তেতিয়াৰ পৰা যিহেতু কণ্টিনিউৱাছ চলি আহিল সেনেকৈ এতিয়াও মানে সেনেকুৱাই কৰিলোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হ'লে মই হিন্দীত কওঁ আৰু যদি অসম গভৰ্ণমেণ্টৰ হয় তেতিয়াহ'লে মই মানে অসমীয়াত কৈ দিওঁ এনেকুৱা এটা চেনেলতে একেটা চেনেলতে চলি থাকে এনেকৈ বাকী অকল ইউটিউবে কৰি আছে নে ইউটিউবতে ভিডিঅ'টো দিয়ে নে ফেচবুকতো দিয়া যায় ফেচবুকত মই এতিয়ালৈকে দিয়া নাই কিন্তু ফেচবুকত মই শ্বেয়াৰ হেৰি কৰোঁ থাম্বনেইলটো আৰু তোমাৰ ইউটিউবৰ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰোঁ লিংকটো ইয়াতে এনেকৈ হেৰি নকৰোঁ বৰ্তমান সময়লৈকে কিমানমান পইচা পায় ইউটিউবৰ পৰা সেইটো একজেক্টলি মানে ক'ব পৰা নাযায় একচুৱেলি মানে কি হয় তোমালোকে জানাই চাগে তুমিও যিহেতু ইউটিউব চলোৱা মানে এটা আপ ডাউন চলি থাকে কোনোবা এটা মাহত ভাল মানে চলে মানে এইটো এডভাৰটাইজৰ ওপৰত ডিপেণ্ড কৰে ন কোনোবা এটা মাহত ভাল এডভাৰটাইজ আহিলে তোমাৰ অকণ ভাল হয় কেতিয়াবা বেয়া হয় এনেকুৱা আপ ডাউন আৰু একজেক্টলি ক'ব নোৱাৰি হ'লেও মানে এটা ভাল চলিব পৰাকৈ এটা ইনকাম এটা হৈ থাকে আৰু ধুনীয়াকৈ বাকী ইউটিউব কৰাসকলে জানে ইউটিউব কৰাটো বহুত কষ্টকৰ বহুতখিনি কষ্ট আছে তাত তো অকণমান আপোনাৰো জানিব বিচাৰি কেনেকুৱা যথেষ্ট কষ্ট ভাই এটা ভিডিঅ' বনাওঁতে তোমাৰ কেতিয়াবা এনেকুৱা হয় তোমাৰ ভিডিঅ'টো বনাই গৈ আছোঁ ভিডিঅ'টো কমপ্লিট হৈ গ'ল তাৰপিছত মাইকডালে অন কৰা নাই মই এনেকুৱা প্ৰব্লেম হয় কেতিয়াবা আপোনাৰ চাওঁ মানে ট্ৰাই কৰি থাকোঁ ৱৰ্ড ভুল হৈ যায় মোৰ মানে ভিডিঅ'বিলাক মই সদায় চেষ্টা কৰোঁ যে মোৰ এটা টেকতে গোটেইটো ভিডিঅ' হৈ যাব লাগে মানে কিছুমানে প্ৰায়ভাগে বনায় যে টেক লৈ বনায় কিন্তু মোৰ ভিডিঅ' মই মানে একেটা মানে এবাৰতে গোটেইটো বনালে মই বেছি ভাল পাওঁ মানে ভিডিঅ'টো সেইটো কৰিব যাওঁতে কেতিয়াবা মানে বহুতবাৰ ট্ৰাই কৰিবলগীয়া হয় মানে 70-80 বাৰলৈকে মই ট্ৰাই কৰোঁ কিন্তু হাৰ মানি নাযাওঁ মানে কমপ্লিট কৰিহে মই মানে এনেকুৱা মানে ঠিক আছে এতিয়া সুধিছোঁ যেতিয়া আপুনি ইউটিউবটো ষ্টাৰ্ট কৰিছিল ওচৰ চুবুৰীয়াৰ হয়তো ছাপোৰ্ট পোৱা নাছিল বা কৈছিল কি ইউটিউব কৰি থাকক অমুক তমুক এতিয়া কেনেকুৱা সেইবিলাক ক'বা তেতিয়া মানে ওচৰ চুবুৰীয়া নাজানে আৰু জোকাই থাকে আৰু এইটো কি কৰি থাকে ইউটিউব চাই থাকে আৰু মানে কি হয় মই ভিডিঅ'বোৰ হিন্দীটো বনাইছিলোঁ যেনে যেতিয়া মই মানে ভিডিঅ' হিন্দীত যেতিয়া বনোৱা মানে কথা যেতিয়া কোৱা ষ্টাৰ্ট কৰোঁ ওচৰ মানুহবিলাক আহি পেলাই ই কি কৈ আছে এনেকৈ চাই থাকি তাৰপিছত মই ধুমাধুম কেমেৰাটো বন্ধ কৰি পেলাই বহি থাকোঁ আকৌ যেতিয়া মানুহবিলাক গুচি যায় আকৌ কেমেৰাটো অন কৰিলে আকৌ ধুমাধুম কওঁ এনেকৈ মানে আকৌ এনেকুৱা লাগে যে কোনোবাই মোক কথাখিনি শুনি আছে নেকি এনেকুৱা কিছুমান বহুত লাজ লাগে মানে হ'লেও মানে লাহে লাহে এতিয়া বেলেঞ্চত আহিছে অকণ বহুতে ভাবে ইউটিউব এটা ষ্টাৰ্ট কৰিবলৈ হ'লে ভাল কেমেৰা লাগিব মাইক লাগিব আপুনি কেনেকৈ মানে কৰিছিল এইবিলাক নে মাইক ইউজ কৰিছিল নে কেমেৰা ইউজ কৰিছিল মোৰ বহুত ইণ্টাৰেষ্টিং হৈছিলে কি হয় মানে একচুৱেলি বহুতে ভাবে যে মই ইউটিউবাৰ হ'ব বিচাৰিছোঁ মোক এটা ভাল এটা DSLR লাগে বাপেকে ঘৰত কাজিয়া কৰে যে মোক DSLR এটা লাগে বা ভাল এটা কেমেৰা লাগে এনেকুৱা বহুতে কৰে ন কিন্তু মোৰ ষ্টাৰ্টিংটো কেনেকুৱা হৈছে জানানে মই চেমচং Z2 দি মই ষ্টাৰ্ট কৰিছোঁ তেতিয়া ধৰ ইমান নাছিলোঁ ন তেতিয়া Z2 দি ষ্টাৰ্ট কৰিছিলোঁ আৰু এটা ইণ্টাৰেষ্টিং কি যিডাল মাইক ইউজ কৰোঁ মই সেই মাইকডাল কি আছিলে হেডফোন যে আছিলে হেডফোনৰ কাণখন কাটি পেলাই এইখিনিতে মানে এই চুলিত মই ক্লিপটো লগাই এনেকুৱাত লগাই পেলাই সেই তেনেকৈ মানে ভিডিঅ' বনাওঁ ইমান ধৰা হেৰি নাই আৰু সেনেকৈ বনাওঁ আৰু তোমাৰ মোবাইল থোৱা যিডাল মানে আমাৰ ট্ৰাইপড বুলি কয় ট্ৰাইপডডালৰ জেগাত তোমাৰ মই বাঁহেদি বনাই লৈছিলোঁ মানে ইউটিউবৰ কাৰণে মই ঘৰৰ পৰা এক পইচাও খোজা নাই কেতিয়াও এনেকুৱা নহয় যে মোক ঘৰৰ পৰা ছাপোৰ্ট কৰিব নোৱাৰিব বা দিব নোৱাৰিব এনেকুৱা নহয় কিন্তু মই এক পইচাও আজিলৈকে ইউটিউবৰ পৰা মানে ইউটিউবৰ কাৰণে ব্যৱহাৰ কৰিব মোবাইল ল'ব বা কিবা ল'বৰ কাৰণে এটকো আজিলৈকে বিচৰা নাই ঘৰত যিখিনি কৰিছে নিজে কৰা গৈছে চব নিজে লাহে লাহে তোমাৰ পইচা আহি গৈ আছে মই বস্তু নিজৰ যিখিনি দৰকাৰী সকলো লৈ গৈ আছোঁ এনেকুৱা বাৰু এটা কথা সুধোঁ বহুতে সুধিছোঁ অলৰেডি বহুতে জানিবও বিচাৰে নিশ্চয় খুলি গ'লে হ'লা কোনোবা প্ৰেমিকা আছে নে গাৰ্লফ্ৰেণ্ড আছে নে সেইটো একচুৱেলি কি হয় এতিয়া নাই বহুত দিনৰ আগত আছিলে তাৰপিছত এতিয়া নাই বহুত দিনৰ পৰা বলা হৈ আছোঁ মানে কিয় নাই অকণমান জানিব পাৰি নেকি মানে একচুৱেলি মই ডিষ্ট্ৰেক্ট হৈ যায় মানে কামত মানে কি হয় বহুত কামোৰ হয় মানে গাৰ্লফ্ৰেণ্ড বুলি ক'লে বহুত কামোৰ তোমাৰ মানে
কিয় SMS কৰা নাই এতিয়ালৈকে কিয় কথা পতা নাই তো বেলেগৰ লগত কথা পাতি আছা চাগে টাইম দিব নোৱাৰা আমুক তামুক এনেকৈ মানে বহুত কামোৰ হয় কি মানে তুমি ধৰা ভিডিঅ'ৰ কাৰণে চিন্তা এতিয়া মোৰ ধৰা যিবোৰ কণ্টেণ্ট মই নন ষ্টপ মানে হেৰি থাকিব লাগিব এক্টিভ থাকিব লাগিব কিবা ইনফৰ্মেশ্যন আহিছে নেকি মই চাব লাগিব সেইটো বস্তু আকৌ ৱেবছাইটত মই লিখিব লাগিব লিখাৰ পিছত আকৌ ভিডিঅ' বনাব লাগিব আৰু কিবা এটা আহিছে নেকি মানে এক্টিভ থাকিব লাগিব নহয় জানো গাৰ্লফ্ৰেণ্ড থাকিলে ভাবিব কি বেলেগৰ লগত কথা পাতি আছে চাগে গম পালা নাই এই মানে ভাবিব তোমাৰ সময় নাইকিয়া কৰি দিব মানে এনেকুৱা হৈ যাব ইউটিউব মানে ববাদ হৈ যাব সেইকাৰণে মানে অলপ হেৰি কৰি ৰাখিছোঁ যিয়ে নহওক বাৰু বহুখিনি ডাঙৰেই হ'ল আজি বহুতখিনি কাম কৰি ঘৰৰ পৰা বিয়াৰ প্ৰেছাৰটো পাইছে নে বা কথা পাতিছে নেকি বিয়া পাতা নাই দেখোন এতিয়ালৈকে বিয়া পাতিব হোৱা নাই নেকি হৈছে নিশ্চয় হৈছে কিন্তু এতিয়ালৈকে সেনেকৈ ভাবা নাই ভাবিম নিশ্চয় ভাবিম মানে ঘৰ চৰ বনাই আছোঁ একচুৱেলি এইখিনি হৈ যাওক তাৰপিছতে চিন্তা কৰিম আৰু বাকী অকল ইউটিউবে কৰিম বুলি ভাবিছে নে কিবা ফিউচাৰ প্লেনিং ৰাখি থৈছে বৰ্তমান ফিউচাৰ প্লেনিং মানে কি হয় এতিয়া মই ইউটিউবৰ ক্ষেত্ৰতে লাগি আছোঁ ন মই ইউটিউবৰ ৰিলেটিভ যিমান কৰিব পাৰি চব মানে এফালৰ পৰা মই কৰি গৈ আছোঁ লাহে লাহে মোৰ ধৰা ঘৰৰ পৰাই মই বহুখিনি বস্তুৱে কৰি থাকোঁ মোৰ অকল ইউটিউবে বুলি নহয় মানুহে জানে আমাৰ ইউটিউবাৰ বুলিয়ে জানে একচুৱেলি কাৰণ মই এতিয়া তোমাৰ মোৰ ৱেবছাইট চলাই আছোঁ দুটা চলি আছে ৱেবছাইট তাৰ ওপৰত ধৰ মই এপ্লিকেশ্যনো বনাইছোঁ তাৰ ওপৰত আৰু কিছুমান মই ইনকম চ'ৰ্চ আছে যিবিলাক মানে ক'ব নোৱাৰোঁ কাৰণ মানুহে কপি কৰি ল'ব ন চবেই কপি কৰিব পাৰে সেনেকুৱা মোৰ মানে বহুত বেলেগ বেলেগ ইনকম চ'ৰ্চ আছে অকল ইউটিউবটো মানে মোক 50% ছাপৰ্ট কৰে তাৰ লগত বাকী যিবিলাক আছে ইনকম চ'ৰ্চ সেইবিলাকৰ পৰা মানে ভাল এটা আহি যায় তাৰ লগতে আকৌ সেইবিলাক আছে এই প্ৰমোশ্যন চমোশ্যন কিমানমান লোৱা যায় প্ৰমোশ্যন এটা ধৰক ডাঙৰ প্ৰমোশ্যন সেইটো ডিপেণ্ড কৰে মানে তুমি কিহৰ প্ৰমোশ্যন কৰিছা এতিয়া তোমাৰ যদি তোমাৰ কিতাপ এখনৰ প্ৰমোশ্যন কৰা সেইটো বেলেগ এটা হয় যদি তুমি ডাঙৰ এটা ব্ৰেণ্ডৰ প্ৰমোশ্যন কৰিছা সেইটো এটা বেলেগ হয় সেনেকৈ মানে ডিপেণ্ড কৰে এতিয়া তুমি ধৰা সৰু এটা কোনোবাই সৰুকৈ এখন এটা প্ৰমোশ্যন কৰি মাতিছে তুমি ধৰা ডাঙৰকৈ এগাল পইচা খুজি দিছা সেই ভয় খাই যাব নকৰিব বা তাৰ ইমানখিনি নাথাকিব পাৰে সেইকাৰণে ডিপেণ্ড কৰে মানে তোমাৰ কেনেকুৱা সুধিব এনেকুৱা বাৰু ইউটিউবত 1 লাখমান ভিউজত কিমানমান পইচা পোৱা যায় 1 লাখ ভিউজত 1 লাখ ভিউজত মানে সেইটো এটা ডিপেণ্ড কৰে সেইটো কেনেকুৱা হয় চোৱা মানে তোমাৰ কেটেগৰী লৈ ডিপেণ্ড কৰে তোমাৰ এতিয়া মোৰ হ'ল এডুকেশ্যন কেটেগৰীত মই আছোঁ কিছুমান টেক কেটেগৰীত আছে এডুকেশ্যন কেটেগৰী ব্লগিং কেটেগৰী চবৰে মানে ইনকমটো বেলেগ বেলেগ তাৰমানে কি হয় চোৱা এতিয়া মোৰ হ'ল এডুকেশ্যন কেটেগৰী মোৰ তাত এজন এডভাৰটাইজাৰ কি এডভাৰটাইজ চলাব এডুকেশ্যন ৰিলেটিভে চলাব লাগিব কাৰণ ইণ্টাৰেষ্টেড ল'ৰা ছোৱালী এডুকেশ্যন ৰিলেটিভ আছে এতিয়া এজন ধৰা যদি আমি চাওঁ টেক ৰিলেটিভ এটা চেনেল আছে ধৰা তাত টেক ৰিলেটিভ চলাব পাৰে বহুত আছে মোবাইল চোবাইল এনেকুৱা কিছুমান এডভাৰটাইজ সেইবিলাক বহুত বেছি এডভাৰটাইজ আহে চ' সিহঁতৰ মানে ইনকমটো বহুত বেছি হয় আমাৰ থাকি বহুত বেছি হয় আমাৰ মানে সিহঁতৰ ধৰা 50%ত থাকিও কম হ'ব বুলি ক'ব পাৰি এনেকুৱা মানে তোমাৰ 1 লাখমান ভিউজ আহিলে ধৰি লোৱা তুমি আমাৰ কেটেগৰীত তুমি $5 মানহে পাবা আমাৰ কেটেগৰীত কিন্তু সিহঁতৰ কেটেগৰীত গ'লে তুমি নাই কমা $20-30 বা $50 মান পাই যাবা এনে কিহত বেছিটো পইচাটো পোৱা যায় হিন্দীত পোৱা যায় নে ভিডিঅ' বনালে অসমীয়াত পোৱা যায় সেইটো এটা বেলেগ কথা মানে সেইটো এতিয়া চোৱা আমাৰ অসমত তুমি যদি অসমীয়াত অকল কণ্টেণ্টটো লৈছা যদি তোমাৰ অসমৰ ভিউৱাৰ্ছখিনি ভাল আহিছে ভাল কথা কিন্তু যদি তোমাৰ ইমান এটা ভিউজ অহা নাই তেতিয়াহ'লে তোমাৰ সেনেকুৱা এটা ভাল নহয় হিন্দী বনালে এইটো কথা ভাল হয় চোৱা হিন্দীটো তোমাৰ আমাৰ মানে অসমত নহয় ইণ্ডিয়াত চলিব হিন্দী পাকিস্তান বাংলাদেশ ভূটান আৰু এইবিলাক চৌদি টৌদি মানে প্ৰায় জেগাতে হিন্দী চলে ন চ' সেইকাৰণে তোমাৰ ভিডিঅ'টো সব জেগাতে চলিব আৰু বেলেগ বেলেগ ষ্টেটত যেতিয়া যোৱাগৈ যায় মানে আউট অফ কাণ্ট্ৰিত গ'লে তেতিয়া তোমাৰ মানে চবৰে যিটো কাৰেঞ্চিটো পইচাটো বেলেগ বেলেগ হয় ইনকমটো যেনেকৈ এতিয়া ইউ এছৰ পৰা যদি মোৰ ভিডিঅ' চাই আছে তেতিয়া ডলাৰত হেৰি হ'ব ত' পইচাটো বেছি হ'ব সেনেকুৱা কাৰণে ভাল যদি তুমি হিন্দীত বনোৱা সেইকাৰণে একচুৱেলি মই হিন্দী আৰু অসমীয়া দুটা ঠিক আছে যিহেতু আপুনি বহুত বছৰ জব ৰিলেটেড ভিডিঅ' বনাই আছে শেষত ষ্টুডেণ্ট বা ফিউচাৰ ভিউৱাৰ্ছবোৰক কি ক'ব মই এইটোৱে ক'ম যে তোমালোকে যিমান পৰা চেষ্টা কৰি এটা গভৰ্ণমেণ্ট জব ল'বলৈ ট্ৰাই কৰা কাৰণ গভৰ্ণমেণ্ট জবটো বহুত বেছি ইম্পৰ্টেণ্ট আজিৰ দিনত মানে গভৰ্ণমেণ্ট জব তুমি নহ'লে তুমি ভাবিব নোৱাৰা এটা যদি প্ৰাইভেট কোম্পানীত কোৱা এটা ল'ৰাৰ কথা চোৱা তাৰ মিনিমাম 7,000 পৰা 10,000 টকা দিব আৰু তুমি গোটেই দিনটো এতিয়া গৰমৰ দিন ন তুমি চাবাচোন কিমান কষ্ট হয় গৰমৰ দিনত অহা যোৱা কৰা নহয় জানো চ' সেইকাৰণে মই এইটো ক'ম যে তুমি যিমান পৰা চেষ্টা কৰি গভৰ্ণমেণ্ট জব এটা ল'বলৈ ট্ৰাই কৰা কাৰণ মানে যদি তোমাৰ ঘৰত মানে ভাল এটা ধৰা কেপিটেল আছে ধৰা দেউতাহঁতৰ ভাল এটা বিজনেছ আছে যিটো তুমি ছাপোৰ্ট কৰিব পৰা সেনেকুৱা যদি আছে তুমি লাগি যোৱা দেউতা বিজনেছত যদি নোৱা তেন্তেহ'লে গভৰ্ণমেণ্ট জবত লগা কাৰণ বহুতে কয় যে পঢ়াটো বহুত কষ্ট কৰে যিদিনাখন তুমি দেখিবা যে কষ্ট কৰা মানুহে যিটো এতিয়া ধৰা প্ৰাইভেট কোম্পানীত চাকৰি কৰা ল'ৰা এটা যিটো কষ্টটো যিদিনাখন সেই কষ্টটো তুমি নিজে ৰিয়েলাইজ কৰিবা ন সেইদিনা বুজিবা যে মানে কষ্টত থাকি পঢ়াটোৱে বেছি সহজ হয় সেইটো কথা মানে এইটোৱে ক'ম যে তোমালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি পেলাই এটা গভৰ্ণমেণ্ট জব ল'বলৈ ট্ৰাই কৰা ঠিক আছে আৰু বহুতখিনি কথা পাতিলোঁ গৰমত কেনেকুৱা লাগিব বাৰু কথা পাতি বহুত ভাল লাগিলে কাৰণ মই এনেকৈ ইণ্টাৰভিউ আগত দিছোঁ যদিও মানে ইমান এটা দিয়া নাই মই মানে
মাতে যদি বহুতো নাযাওঁ মানে এনেকৈ হ'লে ভাল লাগিলে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে থেংক ইউ কি ক'ব শেষত চেনেলটোৰ বিষয়ে তোমাৰ চেনেলটো মই চাইছোঁ বাৰু এতিয়া মই মানে একচুৱেলি তুমি নতুনকৈ ষ্টাৰ্ট কৰিছা বহুত বেছি দিন হোৱা নাই মই আগত পোৱা নাছিলোঁ কিন্তু যেতিয়া তুমি ক'লা ধৰা মই তোমাৰ চেনেলটো চালোঁ ভাল ধুনীয়াকৈ বনাইছা আগবাঢ়ি যাব পাৰিবা কিন্তু কণ্টিনিউৱাছলি এনেকৈ তুমি কাম কৰি যোৱা আৰু মানে এনেকৈ ভিডিঅ'বোৰ বনাই যোৱা নিশ্চয় তুমি বহুত আগলৈ যাব পাৰিবা বুলি মোৰ বিশ্বাস আছে আপুনিও আগলৈ যাওক বহুত বহুত ভাল ভাল ভিডিঅ' যাওক ঠিক আছে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অন্য এজন প্ৰতিভাল ব্যক্তিক আপোনালোকৰ মাজত পুনৰ পৰিচয় কৰি দিয়াৰ প্ৰয়াসেৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম